নমস্কাৰ বন্ধুসকল, আপোনাক আজি এটা পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মায়ে কিবা বনায় তাকে আপোনালোকক দেখাম। মা, আপুনি আজি কি বনাব? মই কলডিল দি দাইল দি বনাবলৈ ভাবিছোঁ। কলডিল আৰু দালি দি কিবা এটা ৰেচিপি এটা বনাব। এতিয়া কি বনাই? বনাবলৈ ভাবি আছোঁ। কিবা বোলে মাংসৰ নিচিনা বোলে বনাব। এতিয়া কি বনাই এতিয়া গম নাপাওঁ। এতিয়া কলডিলৰ এইটো কি বস্তু? সেইটো এইটো কলডিলৰ ভিৰা, কলডিলৰ ফুল ফুল নেকি এইটো? এইটো কলডিলৰ ফুল জানো, কল হেজি ইয়াৰ পৰা হয় পৰা মানে এই কল এনেকৈ মায়ে এইবোৰ ইয়াৰ ইয়াত ৰাখি আছে। আৰু এইফালে কলডিলটো আছে, ইয়াত দেখা পাইছে। এইফালে দালি আছে আৰু কিবা কিবি আছে। আপোনালোকক দেখাই থাকিম বন্ধুসকল, চাই থাকিব। এইটো মায়ে কলডিলটো কাটি আছে, কাটি পেলাই নিমখ দি কিবা এটা ভিজাব। মা, এই চব চুলিৰ নিচিনা কি বস্তু? এইটো আঠা, কিবা আঠা নেকি? এৰিব লাগিব নহয়, ভাল নালাগিব। হয় নেকি? বন্ধুসকল গম পালে না, কলডিলৰ ভিতৰত আপোনাৰ চুলিৰ নিচিনা কিবা আঠা থাকে। আপোনাৰ এইবোৰ ক'লা ক'লা চাওক, আপোনাৰ হাতখন চাওক, এই চাওক, এইবোৰ ক'লা ক'লা। এইবোৰ আপোনাৰ গুচোৱাৰ পাছতহে এইটো মায়ে এইটো বোলে পিচিব না। ফাৰ্ষ্টতে গৰম পানী আপুনি দিব নেকি? ফাৰ্ষ্ট নিমখ দিব ইয়াত। ফাৰ্ষ্ট ইয়াত নিমখ দিলে, নিমখ দি পেলাই গৰম পানী কৰি কিবা এনেকৈ পিচিব বুলি। এতিয়া মায়ে কলডিলখিনি পিচি আছে বন্ধুসকল। যিখিনি কলডিল অলপ আগতে আপোনাক দেখুৱালোঁ, পিচি উঠি পেলাই মায়ে কিবা এটা মানে বনাব। কি বনাই চাওকচোন। এতিয়া বন্ধুসকল মোটামুটি পিচা আমাৰ হৈ গ'ল। এতিয়া আপোনালোক এতিয়া মই ডাইৰেক্ট ৰান্ধনশালত দেখাই আছোঁ, চাই থাকিব দেই বন্ধুসকল। এয়া আপোনাৰ দালি এতিয়া মায়ে আকৌ ইয়াত থ'লে। এয়া এতিয়া মায়ে দালি পিচি আছে বন্ধুসকল। এয়া চাই লওক ধুনীয়াকৈ। দালিটো দি দিছোঁ, নিমখ দি দিছোঁ, হালধি দিলোঁ, জিৰা গুড়া দি দিলোঁ। কেৰাহীটো বহোৱা হ'ল। হোৱাৰ পাছত দি দিছোঁ। ইয়াৰ ওপৰত মায়ে কিবা এখন ঢাকনি এখন দিলে। ইয়াত অলপমান তেল দি লৈছে। তেলখিনি দি উঠি পেলাই মায়ে কিবা মাখি আছে, কিবা কৰিব বন্ধুসকল আমি চাওকচোন। এয়া এতিয়া ওপৰত মায়ে দি দিলে। কি হয় বন্ধুসকল, মই এতিয়ালৈকে ভালকৈ ধৰিব পৰা নাই। চাই থাকিবা আমাৰ ভিডিঅ', লাষ্ট টাইমত গম পাব কি বস্তু বনাই আছে এইটো। ইয়াৰ বন্ধুসকল এতিয়া আপোনাৰ কলডিলখিনি আপোনাৰ ভাপত দিয়া কলডিল হৈ আছে। আৰু এইফালে এতিয়া মায়ে বেলেগ মানে তাতে দিব। আলু কাটি আছে, এইফালে পিঁয়াজ আছে, আদা নহৰু দি চাই থাকিব। ইয়াৰ বন্ধুসকল আপোনালোকে দেখা পাইছে কেনেকুৱা ধৰণৰ হৈ গ'ল আপোনাৰ। তেতিয়া মায়ে উঠাই পেলাই ইয়াত ধুনীয়াকৈ ৰাখিব। চাবা হওক ইয়াৰ পাছত কি হয়। ধুনীয়া বন্ধুসকল, এয়া চাওক বন্ধুসকল, যিখিনি গৰম পানী আছিল সেই গৰম পানীৰ ওপৰতে মায়ে কলডিলৰ পৰা ওলোৱা এই ফুলখিনি ইয়াত মায়ে দি দিলে। ইয়াৰ ওপৰত মায়ে এতিয়া অলপমান নিমখ ছটিয়াই দিলে। আমি নেক্সট ষ্টেপখিনি আপোনালোকক দেখুৱাই আছোঁ। এয়া বন্ধুসকল মায়ে এতিয়া পিচ পিচ কৰি কাটি আছে। মায়ে এতিয়া এইখিনি আপোনাৰ বইল হ'বৰ কাৰণে দিছিল। কলৰ ফুলখিনি, কলডিলৰ ফুলখিনি, এইখিনি এতিয়া আপোনাৰ মায়ে কেৰাহীৰ পৰা উলিয়াই থ'লে। বন্ধুসকল মায়ে ইয়াত তেল দি আছে। বন্ধুসকল দেখা পাইছে বন্ধুসকল দেখা পাইছে ধুনীয়া কালাৰ এটা হৈ গৈছে আপোনালোকৰ, হয়নে? এয়া পূৰা খাই একদম মাংসৰ নিচিনা একদম লগা হ'ব। চাই লওক বন্ধুসকল, মায়ে এতিয়া ওলোটাই দি আছে এটা এটা কৰি। এয়া বন্ধুসকল আমাৰ এইটো মোটামুটি এইটো হৈ গ'ল। এতিয়া হোৱাৰ পাছত মায়ে ধুনীয়া কৰি এটা এটা কৰি ইয়াত থৈ আছে। অলপমান আটা দিছোঁ, নিমখ দি এতিয়া হালধি দিছোঁ। কলফুলৰ এইখিনি আপুনি ইয়াত লগাই পেলাই এতিয়া ওপৰত দিব। দেখা পাইছে বন্ধুসকল একদম মচমচীয়া হৈছে। এতিয়া মায়ে ইয়াত ধুনীয়া কৰি এটা এটাকৈ থ'লে। তাৰপাছত আৰু আছে কৰিব লগা এই চাৰি বন্ধুসকল ইয়াত মাৰি দিব আকৌ।
বন্ধুসকল এই দেখা পাইছে ধুনীয়াকৈ আমাৰ বনি আছে দেখাই থাকিম আৰু চাৰিওফালে আপোনাৰ বৰা আপোনাৰ ধুনীয়া কৰি কলফুলৰ বৰা বনি আছে এইটো বৰাই হ'ব এইটো পিঁয়াজ জলকীয়া দি এইটো বৰাই হ'ব ইয়াত আপোনাৰ পিঁয়াজ জলকীয়া দি এটা বেলেগ ধৰণৰ কিবা এটা বনাব কি বনে বন্ধুসকল মায়ে ধুনীয়া কৰি এইটো কাটি আছে কি বনে বন্ধুসকল আমি এতিয়া আমাৰ ইয়াৰ ওপৰত ধুনীয়া কৰি পিঁয়াজখিনি কাটি আছে পিঁয়াজ চাই লওক বন্ধুসকল এই পিঁয়াজ জলকীয়া যিখিনি কাটিছিল মায়ে ইয়াৰ ওপৰত দি দিলে মিক্স কৰিব অলপমান নিমখ দি দিলে মায়ে এতিয়া অলপমান হালধি গুড়ি ইয়াত দি দিলে দিয়াৰ পাছত এয়া বন্ধুসকল এই চাই লওক মায়ে ধুনীয়া কৰি এতিয়া এটা এটা কৰি ইয়াত দি আছে দেখা পাইছে বন্ধুসকল ধুনীয়া কৰি এইটো আমাৰ এইটো হৈ আছে এইটো হোৱা মিনি আপোনালোকক মই দেখাই আছোঁ বন্ধুসকল ধুনীয়াকৈ দেখা পাইছে আপোনালোকে বঢ়িয়া কালাৰ একদম উঠি গৈছে হয়নে আমাৰ এতিয়া এটা এটা কৰি থ'ব বৰা চিষ্টেমৰ বহুতকেইটা হ'ল এতিয়া নেক্সট প্ৰথমতে যোনটো আমি কাটি কাটি যে বনাইছিলোঁ সেইটো মই এতিয়া মাংসৰ নিচিনা কৰি এটা ধুনীয়া এটা ৰেচিপি এটা বনাব কি বনাব তাকে আপোনালোকক মই দেখাম এয়া বন্ধুসকল মায়ে আপোনাৰ আলু চালু ইয়াত থ'লে যিমান যি হ'লে মাংসৰ নিচিনা হ'ব লাগিব নহয় সেইকাৰণে মই মাংসৰ নিচিনাই আলু পিঁয়াজ সকলো আনি পেলাই ইয়াত ৰাখি আছে লাহেকৈ এতিয়া বনাব কি বনাই আপোনালোকক দেখাই থাকিম বঢ়িয়া কৰি আপোনালোকে চাই থাকক আলুখিনি কাঢ়া হৈ গ'ল ইয়াত বন্ধুসকল দেখা পাইছে এতিয়া আমাৰ ওপৰত তেজপাত দুটা দিছে দিয়াৰ পাছত এতিয়া আপোনাৰ লং ওলাইছে কাট মাৰি দি দিলে এতিয়া আপোনাৰ ইয়াত পিঁয়াজ জলকীয়া আপোনাৰ ৰচুন পিঠা মায়া দি দিলে এইখিনি আপোনাৰ আদা পিঠা মায়া দি দিলে এয়া আপোনাৰ নিমখ এয়া আপোনাৰ হালধি মায়া দি দিলে এয়া আপোনাৰ এইখিনি হিং হয় মায়াত হিং দি দিলে অলপমান আপোনাৰ বিলাহী জিৰাৰ গুড়া এতিয়া ইয়াত মায়ে আলু কেইটুকুৰ যে আপোনাৰ ভাজা হৈছিল ভাজা আলুখিনি ওপৰত দি দিলে কাৰণ আলুখিনি অলপমান সিজিব লাগিব সেইকাৰণে বন্ধুসকল আপোনালোকে দেখা পাইছে ধুনীয়া হৈছে এতিয়া মায়ে ইয়াত এটা এটা কৰি ইয়াত যিখিনি আপোনাৰ বৰা চিষ্টেমৰ আপোনাৰ বনাইছিল কাটি কাটি পুৰা একদম পাঠা ছাগলৰ কলিজা নিচিনা এইটো লগা হৈছে হয়নে বন্ধুসকল ইয়াৰ বন্ধুসকল দেখা পাইছে এতিয়া মায়ে ওপৰত চাহী গৰম মছলা অলপমান ছটিয়াই দিছে বেছি নহয় তেতিয়াহে আপোনাৰ মাংসৰ নিচিনা ফিলিংটো আহিব হয়নে বন্ধুসকল দেখা পাইছে ধুনীয়া একদম এয়া বন্ধুসকল এতিয়া আমাৰ চব কল ৰেডি হৈ গ'ল এয়া দেখা পাইছে কলডিলৰ ফুলৰ এটা বেলেগ ধৰণৰ এটা বৰা চিষ্টেম বনাইছে এইটো এটা আপোনাৰ কলডিলৰ কিবা এটা বেলেগ ধৰণৰ ৰেচিপি আৰু এইটোত আপোনালোকে দেখা পালে কাটি যে মায়ে যে বনাইছিল কলডিল মানে মাংসৰ নিচিনা হৈছে সেইকাৰণে মাংস বুলি কৈছোঁ এয়া মই এতিয়া ধুনীয়াকৈ ইয়াত চব সজাই লৈছোঁ এতিয়া বঢ়িয়া কৰি খাম বন্ধুসকল আপোনালোকে মজা কৰি মোক চাব এয়া মায়ে মোক এতিয়া ইয়াৰ পৰা দি আছে ফাৰ্ষ্টতে এইটো আপোনাৰ দিলে এইটো কি বুলি কয় কলফুলৰ বৰাটো এইটো আপোনাৰ বৰা হয় মাখে উৰি আছে দিগদাৰ হয় সেইকাৰণে এয়া চাই লওক কলডিলৰ এটা মানে কলডিল দি আপুনি বিভিন্ন ধৰণৰ আইটেম বনাব পাৰে এনেদৰে এতিয়া বন্ধুসকল মই খাবলৈ আপোনালোকে চাই থাকক এয়া বন্ধুসকল মই এতিয়া খাবলৈ ওলালোঁ খাই চাই ৰ'ব আগতে এইটো কলডিলৰ ঝোলৰ কিবাটো বঢ়িয়া হৈছে কলডিলৰ ফুলৰ এইটো মানে এটা বৰাই হয় একদম মচমচীয়া হৈছে বন্ধুসকল এইটোও খাইছোঁ এইটোৱে বঢ়িয়া হৈছে বন্ধুসকল বন্ধুসকল এতিয়া মই এইখিনি খাইছোঁ অলপমান
পূৰা মাংসৰ নিচিনা একদম লগাইছোঁ খাই। এইটো আপোনাৰ ছাগলী মাংসৰ লিভাৰ, লিভাৰ বুলি ক'ব পাৰি, সেনেকুৱা হৈছে দেখাত। বঢ়িয়া হৈছে এইটো। ইফালে ময়ো খাই আছোঁ, ইফালে মায়েও খাই আছে ভাত, ইফালে দেউতাইও খাই আছে, মানে আমি সকলোৱে মিলি খাই আছোঁ ধুনীয়া কৰি। আমাৰ ভিডিঅ' চাই যদি আপোনালোকৰ অলপমানো ভাল লাগিছে, নতুন নতুন ৰেচিপি চাবলৈ আমাৰ ভিডিঅ'ত লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এইখিনিতে ভিডিঅ' সামৰণি কৰিলোঁ। ধন্যবাদ।